কেতু আপোনাৰ যিটো হাউচত থাকিব সেই হাউচটোৰ টেলেণ্ট আপোনাৰ হিডেন থাকিব। এনেকুৱা হয় কেতু থকা হাউচত আপুনি কষ্ট বেছি কৰিব লগা হয়। কেতু থকা হাউচটো বুজায় যে আপুনি সেইখিনি পূৰ্বজন্মত এচিভ কৰিছে। কেতু য'ত বহি আছে সেই টেলেণ্ট বা আপুনি সেই কাৰ্য ক্ষমতা বা সেইখিনি বস্তুৰ উপভোগ আপুনি পূৰ্বজন্মত কৰি আহিছে। যদি পূৰ্বজন্মত কৰি আহিছে সেইখিনিৰ টেলেণ্ট আপোনাৰ ভিতৰত কি হৈ থাকিব, গোপনে থাকিব। যেনেকৈ কোনোবাৰ থাৰ্ড হাউচত কেতু বহি আছে, তেওঁৰ কমিউনিকেশ্যন স্কিল বা ৰাইটিং স্কিল সেই বস্তুবিলাক তেওঁলোকৰ হিডেন থাকিব। তেওঁলোকক সেইবোৰ ডেভেলপ কৰোঁতে অলপ কষ্ট কৰিব লগা হ'ব। কিন্তু কষ্টৰ বিনিময়ত তেওঁ যিখিনি এচিভ কৰিব সেইখিনি আন মানুহতকৈ বেছি ভালকৈ এচিভ কৰিব। থাৰ্ড হাউচত কেতু নথকা ব্যক্তি এজনতকৈ কেতু থকা ব্যক্তিজনে সময়ৰ ইনভেষ্টমেণ্ট কৰি সেইখিনিক চৰ্চা কৰে কেতু নথকা ব্যক্তিতকৈ তেওঁ সুন্দৰকৈ কমিউনিকেট কৰিব পৰা হ'ব, সুন্দৰ লিখিব পৰা হ'ব বা ভাল ৰাইটাৰো হ'ব পাৰে। যেনেকুৱা উদাহৰণটো দিছোঁ মই নিজে, মোৰ থাৰ্ড হাউচত কেতু বহি আছে। মই টু দ্য পইণ্ট কথাবোৰ কওঁ, কথাবোৰ ডাইৰেক্ট কওঁ, ইমান তেল চেল মাৰি মই কথাবোৰ নকওঁ, মই মিছা কথাও নকওঁ তেনেকৈ। এইটো কিয় হৈছে? এইটো হৈছে কেতু বহি আছে মোৰ থাৰ্ড হাউচত। আৰু মোৰ ৰাইটিং স্কিলৰ কথা আপোনালোকৰ কিছুমানে জানে, মই কবিতা লিখোঁ, এতিয়া নভেলো লিখিবলৈ লৈছোঁ। কিন্তু এই স্কিলবোৰ মই আয়ত্ব কৰোঁতে মোৰ টাইম লাগিছে, মোৰ লগে লগে পোৱা নাই। এতিয়া কাৰোবাৰ যদি ওলোটা প্লেচমেণ্ট হয়, মানে থাৰ্ড হাউচত ৰাহু বহি আছে, তেওঁলোকৰ কাৰণে এই লিখা মেলা কমিউনিকেশ্যন কৰা মানে এক্সট্ৰভাৰ্ট তেওঁলোক হ'ব, তেওঁলোকৰ কাৰণে বহুত ইজি হ'ব। কিন্তু মোৰ কাৰণে কি হৈছে, মোৰ কাৰণে সেইটো বস্তু টান হৈছে। মই সেইটো সাধনা কৰিব লগা হৈছে। মানে আপোনাৰ কেতু য'ত বহিব তাত আপুনি সাধনা কৰিব লাগিব, সেই বস্তুবোৰ আয়ত্ব কৰিব লাগিব। কাৰণ কেতুৰ মানে হেডলেছ, মানে আপোনাৰ হেড নাথাকে, আপোনাৰ মূৰ নাথাকে। আপুনি সাধনা কৰি 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 সেইটো আয়ত্ব কৰি 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 এটা সময়ত বহুত বছৰ দিয়াৰ পিছত আপুনি সেই বস্তুটোত মাষ্টাৰী কৰিব। আৰু এনেকুৱা মাষ্টাৰী কৰিব, এনেকুৱা হাইটত আপুনি এক্সপাৰ্ট হৈ যাব যাত মানে বেলেগে সেই বস্তুটোত বেলেগতকৈ আপুনি ওপৰত যাব পাৰিব। সেইখিনি হ'ল কেতুৰ মানে ইনভিজিবল পাৱাৰ। যেতিয়া মই মোৰ কুস্তি দেখাবলৈ, জন্মপত্ৰ দেখিবলৈ কিৰঙৰ তাত গৈছিলোঁ, তেতিয়া মই প্ৰশ্ন কৰিছিলোঁ যে ছাৰ, মোৰ লিখা মেলা কৰা বহুত ইচ্ছা, মই অলপ লিখা মেলা কৰোঁ। তেতিয়া 2012ৰ কথা। কিন্তু তেওঁ কৈছিল যে তোমাৰ লিখা মেলাত ইমান আগ নাবাঢ়িবা। মই এইটো বুজাব যোৱা নাই যে তেওঁ ভুল প্ৰিডিকশ্যন কৰিছিল, বা মই এইটোও কোৱা নাই যে তেওঁতকৈ মই বেছি জানো। তেওঁ আমাৰ অসমৰ এষ্ট্ৰলজি লেজেণ্ড, তেওঁক প্ৰণাম কৰোঁ। কিন্তু কথা হ'ল, তেওঁ যিখিনি প্ৰিডিক্ট কৰিছিল মোৰ ক্ষেত্ৰত, কিন্তু সেইখিনি সফল নহ'ল। কাৰণ মই ইমানখিনি মই সাধনা কৰিলোঁ। তাৰোপৰি মোৰ থাৰ্ড লৰ্ড সেইটো অস্ত গৈ আছে, তো সেই হিচাপে তেওঁৰ প্ৰিডিকশ্যন কৰিছিল, দুটা বস্তুৰ পৰা চাই প্ৰিডিকশ্যন কৰিছিল। কিন্তু মোৰ ক্ষেত্ৰত সেইটো নহ'ল, কাৰণ মোৰ সেইটো সাধনাৰ বলত হৈছে। মই সিমানখিনি সাধনা কৰিছোঁ, সেইকাৰণে মই এইখিনি মানে মই আপগ্ৰেড কৰিব পাৰিছোঁ। এতিয়াও মই বহুত আপগ্ৰেড কৰিব বাকী আছে, মই আয়ত্ব কৰিব বাকী আছে। তেনেকুৱাকৈ আপোনাৰ যদি চাৰ্টত কেতু য'ত বহি থাকে, ধৰ্ম হাউচতে বহি থাকক বা 8 নম্বৰ হাউচতে বহি থাকক, 8 নম্বৰ হাউচত যদি আপোনাৰ কেতু বহি আছে, আপুনি ভাল এজন এষ্ট্ৰলজাৰ, এজন ৰিচাৰ্চ পাৰ্চন, যিবিলাকে PhD কৰিব বিচাৰে কিছুমান মানে ভাল টপিকৰ ওপৰত, তেওঁলোকৰ কাৰণে সেইটো উজু হৈ যাব। মানে কেতুৱে এইবিলাক মানে ইনভিজিবল পাৱাৰ দিব আপোনাক। কিন্তু সেই বস্তুটো আপোনালোকে অলপ সাধনা, অলপ কষ্টৰ বিনিময়ত প্ৰথমতে আপুনি নাপায়। প্ৰথম অৱস্থাত আপুনি কেতুৰ পৰা প্ৰভাৱ যিখিনি পাব সেইখিনি নাপায়। আপুনি বহুত সময় সাধনা কৰি 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 কৰি
পিছত মানে সেই ৰিজাল্টখিনি কেতুৰ পৰা পুৰা যিখিনি পৰা ৰিজাল্ট সেইখিনি পাম আৰু কেতু আমাৰ ডিটাচমেণ্ট বা বৈৰাগ্যৰ কাৰক এনেকুৱা মানে ইচ্ছা যাব পাৰিব যেনেকুৱা মোৰ লিখা মেলাৰ ক্ষেত্ৰত কি হয় মই মানে সেইটোত এনেকুৱা লাগে কেতিয়াবা এইখিনি মই কৰিয়ে লৈছোঁ আগতে এইখিনি মই কৰিছোঁ মোৰ ইচ্ছা নাযাব পাৰে তেনেকুৱা এটা ফিল আহিব পাৰে কিন্তু সেইটো ফিল আহিলে কি হ'ব আপুনি যদি নিলিখা হয় বা আপুনি যিটো কাম কৰি আছিলে সেইটো যদি নকৰা হয় তাৰ বিনিময়ত আপুনি ৰৈ থাকিব সেইটো ফিল ডিটাচমেণ্ট ফিলটো আহিব নিদিব আপোনাৰ কেতু য'ত আছে সেইখিনি আপুনি সাধনা হিচাপে ধৰি লওক আৰু সাধনা কৰি কৰি গৈ থাকক দেখিব আপোনাক সেই স্থানটোৰে আপোনাক পৰিচয় দিয়াব যেনেকৈ 5th হাউচত থাকিলে আপোনাৰ তাতে এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰীত কোনোবা এক্টৰ হ'ব বিচাৰে বা আপোনাৰ শিক্ষাৰ ক্ষেত্ৰতো সেইটো ক্ষেত্ৰত ভাল তো সেনেকুৱা সাধনা কৰি কৰি আপুনি কেতুৰ স্থানটো আপুনি ইম্প্ৰুভ কৰি আৰু মানে সেইটো আপোনাৰ একদম শ্ৰেষ্ঠ হাউচ বনাব পাৰিব ধন্যবাদ